दोस्तों मैं तिरिपले गेছি बोलू हे दोस्तों আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে খগেন আৰু সেই খগেন গানৰ সিঙ্গাৰ ক্ৰিয়েটৰ কম্পোজাৰ ডাইৰেক্টৰ প্ৰডিউসাৰ সব আমাৰ এয়া মৃদুল ভাই হাই ঐ অলর গড ঐ ভূতৰ বল ডিম্পুৰে ভিডিঅ'টো চোৱাৰ পাছত মই গানটো শুনিলো আৰু গানটো শুনি থাকোঁতে মায়ে হাতৰ পৰা ফোনটো লৈ দলিয়াই দিলে কাৰণ মই হেডফোন লগোৱা নাছিলো यही नहीं अभी और सुनिए নহয় মানে গানটো গোটেই শব্দ গাঁথনিবোৰ ইমানেই ধুনীয়া যে ইমানেই ধুনীয়া মায়ে ফোনটো দলিয়াবলৈ বাধ্য হ'ল কাৰণ মাৰ সন্মুখতে এইকণ বাজিলে নহয় মানে মই এটা কথা বুজি পোৱা নাই ইয়াত কাৰ নুনুৰ কথা কোৱা হৈছে ডিম্পুৰ নুনু নুঠা হৈছে নেকি নহয় 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 মানে মই এটা কথা বুজি পোৱা নাই ইয়াত শুকুৱালী বেচেৰাটোৰ গাত কি দুখ আছিল আৰে কেলে মানিছো শুকুৱালী নুনুৰ মাজত পকা বাল আছে কিন্তু সেই বোলে ৰাইজৰ আগত এনেকৈ ক'ব লাগে নেকি মিউজিক আৰে কেলে ভবাই নাছিলে ডিম্পুৱে এনেকুৱা গান প্ৰমোচন কৰিব বুলি য'ত হাত মাৰি মাল পানী খোৱাৰ কথাও কোৱা হৈছে নকৰিবনো কিয় তেওঁতো আজিকালি মদৰ দোকানো প্ৰমোচন কৰে বাকি ডিম্পু বৰুৱা পইচাৰ কাৰণে পেটিকট পিন্ধিও নাচি দিব পাৰে কাবাক তিৰি বোলে পুৰণা পেটিকটৰ দোকান দিছে ডিম্পু বৰুৱাক পইচা দিছে ডিম্পু বৰুৱা যাই কিনে কি কৰিব আৰামছে যাই কিনে সো সি হ'ল এটা জাঙিয়া বেপাৰী Mr. Bombastic, bomba fantasta Conectas mis misis, omem from Gatsta Prichod mam claro কি খবৰ গাঁৱলীয়া ডেকা ফেমিলি আপোনালোকক স্বাগতম মোৰ এটা ৰোজ ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ডেকা हिजड़े की औलादा तेरी कमी थी তো বন্ধুসকল আজি আমি কথা পাতিম অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ওপৰত চেং মাছ দেখা পাইছেনে নাই তহঁতে আৰু কথা পাতিম বৰ্তমান সময়ত খুব ট্ৰেণ্ডিঙত চলি থকা এটা গানৰ ওপৰত যাৰ নাম হৈছে খগেন আৰে কেলা ডিম্পু ভাই তোমাৰ আজিকালি আচলতে হৈছে কি আৰে কেলা ভিক্টৰত আছে ঠিকেই কৈছিল সো সি হ'ল এটা জাঙিয়া বেপাৰী আৰে কেলা ভবাই নাছিলো তুমি যে এনেকুৱা এটা গানো প্ৰমোচন কৰিবা নকৰিবানো কিয় তুমিতো আজিকালি মদৰ দোকানো প্ৰমোচন কৰা খগেন আৰু সেই খগেন গানৰ সিঙ্গাৰ ক্ৰিয়েটৰ কম্পোজাৰ ডাইৰেক্টৰ প্ৰডিউসাৰ সব আমাৰ এয়া মৃদুল ভাই আৰে কেলা তোমাৰ এই ভিডিঅ'টো চাই মই গানটো শুনিছিলো আৰু শুনি থাকোঁতে মায়ে ফোনটো লৈ দলিয়াই দিলে কাৰণ মই হেডফোন লগোৱা নাছিলো আমার ভুল হচ্ছে ক্ষমা করে দেন নহয় মানে তুমি মোক এটা কথা কোৱা ইয়াত তোমাৰ নুনু নুঠাৰ কথা কোৱা হৈছে নেকি আৰে কেলা ভাষা অশ্লীল হলে গান হিট ফিল্মো হিট এয়াই প্ৰমাণ আপোনালোকে ইমান মৰম দিছে আশা কৰি যেন আগলৈ যেন এনেকে মৰম দিয়ে যায় আৰে কেলা অসমত আৰু বহুত ভাল ভাল ৰেপাৰ আছে পাৰিলে সেইবোৰক প্ৰমোট কৰা নহয় মানে তুমি আজি এনেকুৱা এটা গান প্ৰমোট কৰিছা যিটো গান লগৰ কেইটাৰ বাহিৰে বেলেগৰ আগত শুনিবই নোৱাৰি আৰে যোনটো গানত শুকুৱালীৰ পকা বালৰ কথা কোৱা হৈছে যোনটো গানত আধা ৰাতি লেংটা ফটো চেণ্ড কৰাৰ কথা কোৱা হৈছে যোনটো গানত হাত মৰাৰ কথা কোৱা হৈছে যোনটো গানত স্পষ্টকৈ মাকচুদাই বুলি কোৱা হৈছে আৰে কেলা সেইটো গান কেনেকৈ ভাল বুলি কম নহয় মানে ডিম্পু তুমিও এটা কথা কোৱা তুমি এইটো গান ঘৰৰ মানুহৰ আগত শুনিব পাৰিবানে নোৱাৰা আৰে কেলা তোমাৰ ভিডিঅ'টো সৰুৰ পৰা ডাঙৰলৈ সকলো মানুহে চাই তুমি এইবোৰ কৰিলে ভাল নেদেখি তো ই এটা গান বনাই আছে মোক লৈ পিনে ৰেপ টাইপৰে হ'ব গানটো আৰু সেই গানটো অতি শীঘ্ৰে আহি যাব অলপ না হিন্দী থাকে না এনেকুৱা গানটো ফাৰ্ষ্ট লাইন হলমল্লো গোটে বেলা তাতে গেলা দিনটো পইচা নাই পকেটত চিৰি মাৰে নেক্সট সংটোলৈ অপেক্ষা থাকি এইবাৰ শুকুৱালীৰ পকা বাল শুনিলো নেক্সট বাৰ ডিম্পু নুনুৰ মাজত পকা বাল শুনিম তো বন্ধুসকল গানটোক লৈ মোৰ একো নাই আনকি গানটো মই শুনিছো 10 বাৰ মান আল্টিমেট সং কিন্তু গানটোত থকা স্লেং ৱৰ্ড কেইটাহে মই ইউজ কৰিছো যোনটো ডিম্পুৱে প্ৰমোট কৰিব নালাগে करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ अयो खाली 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 ये जहानी जो পক্ষবিহীন নাৰী তলত আকৌ বাৰী এইবোৰে আজিকালি মাহেকীয়া নোহোৱা নাৰী
নহয় মানে গুটি থকা মাইনা কেইজনী তৃতীয় লিংগ প্ৰাণীবিধক আমি সন্মান কৰো কিন্তু তোমালোকৰ নিচিনা কেইজনীক নহয় মানে মইনাহঁত তোমালোকে মোক এটা কথা কোৱা কণী যুঁজখন সদায় হয়নে মাকক যদি লাগে ল'ৰা বাপেকক লাগে ছোৱালী ভগৱানো উপায়হীন হৈ পৰে আৰু দুয়োজনে ইচ্ছা পূৰণ কৰিবলৈ সৃষ্টি কৰে এক অদ্ভুত প্ৰাণী তাৰ নাম হৈছে অৰ্ধনাৰী এই ভণ্টাহঁত ইয়াত তহঁতৰ এটা বস্তু মিচিং হৈ আছে মানে হেৰিকেইটা বোলাবলৈ আপেল কমলা ক'তো নাপালি নেকি তহঁতৰ ভিডিঅ'বোৰ চাই এনেকুৱা লাগিছে তহঁতি চাগে সপোনত সদায় এইবোৰেই দেখি থাক তহঁতৰ লাজ শৰম বোলা বস্তুটো অলপো নাই নেকি तुम्हें शर्म है कुछ शर्म आया है মানে মাইকী নিচিনাকৈ এনেকৈ অংগী ভংগী দেখুৱাই তহঁতি আচলতে বুজাব কি বিচাৰিছ শেহত খেলাত 61টামান ভাগ এইবোৰ তই কি কৰি থাক আৰে কেলা তহঁতৰ এই ভিডিঅ'টো দেখাৰ পিছত মই কেলা এটা কথাই ক'ম मेरा लौड़ा ले लौड़ा लो ना मेरा लेंगे